নমস্কাৰ। জয় জয়তে সকলো অসমবাসী ৰাইজলৈ মোৰ আগতীয়াকৈ আমাৰ ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। বিশেষ এটি কাৰণত ভিডিঅ'টো বনালোঁ। মানে আমাৰ কৃষক নেতা অখিল গগৈয়ে সদনৰ মজিয়াত আমাৰ কৃষকসকলনো কেনেকৈ স্বাৱলম্বী হ'ব পাৰি, বছৰত একেডৰা মাটিত তিনিবাৰকৈ খেতি কৰি কৃষকসকল কেনেকৈ উন্নতি পথলৈ আগুৱাই যাব পাৰি, তাৰ কাৰণে কৃষক নেতা অখিল গগৈয়ে সদনৰ মজিয়াত এটি প্ৰস্তাৱ আগবঢ়ালে। সেই প্ৰস্তাৱ ভোট যোগে বিজেপি চৰকাৰে নাকচ কৰিলে। বিজেপি চৰকাৰৰ ভোট 39টা হ'ল, আমাৰ বিৰোধী দলৰ হ'ল 30টা। বিৰোধী দলৰ 30টা হ'ল, বিজেপি চৰকাৰ 39টা হ'ল। কিন্তু বিজেপি চৰকাৰে আমাৰ কৃষকৰ কথা ভাবিব লাগিছিল নে নালাগিছিল? কৃষকসকলৰ উন্নতিৰ কাৰণে বিজেপি চৰকাৰে চিন্তা কৰিব লাগে নে নালাগে? যদি কৃষকসকলৰ কথা বিজেপি চৰকাৰে চিন্তাই নকৰে, তেনেহ'লে এই বিজেপি চৰকাৰক আমি কিয় ভোট দিব লাগে? আমাৰ দুখীয়া জনসাধাৰণৰ কথা নভবা, দুখীয়া জনসাধাৰণক টেটু চেপি মৰাৰ কথা চিন্তা কৰা চৰকাৰক আমাৰ ভোট দিবৰ প্ৰয়োজন নাই। সেয়ে এই ভিডিঅ'টি বনালোঁ। নমস্কাৰ।